ধুনীয়া দেখিবৰ বাবে জীয়াই নাথাকিব, ধুনীয়া হ'বৰ বাবে জীয়াই থাকক। যি মূৰ তল কৰিব পাৰে তেওঁ গোটেই পৃথিৱীক মূৰ তল কৰাব পাৰে। যদি বেয়া অভ্যাস সময়ত সলনি কৰা নহয়, তেতিয়া বেয়া অভ্যাসে আপোনাৰ সময় সলনি কৰি দিব। চলি থাকিলেহে সফলতা পায়, ৰৈ থকা পানীও বেকাৰ হৈ যায়। মিছা প্ৰতিশ্ৰুতিতকৈ নোৱাৰোঁ বুলি কোৱাই বেছি ভাল। ভাল চিন্তা, ভাল ভাৱনা, ভাল বিচাৰে মনটো পাতল কৰি দিয়ে। সমস্যা সকলোৰে আহে, কিছুমান বাচি যায়, কিছুমান ফচি যায়। ভগৱানে কয়, বেলেগক দুখ দি মোক তোমাৰ সুখৰ কাৰণে প্ৰাৰ্থনা নকৰিবা। যদি কাৰোবাক তুমি এক পলৰ বাবেও সুখ দিছা, নিজৰ দুখৰ কথা চিন্তা নকৰিবা। মানুহে সময়ক সুধিলে, মই কিয় হাৰি যাওঁ? সময় তেতিয়া ক'লে, ঠাণ্ডা হওক বা গৰম, ৰাতি হওক বা দিন, লাগিলে যিমানেই বেছি বেয়া অৱস্থা নহওক, মই সকলো পৰিস্থিতিতে গৈ থাকোঁ। সেইকাৰণে মই জিকি যাওঁ। তুমিও মোৰ লগত চলা, তুমিও কেতিয়াও নাহাৰা। বস্তুৰ মূল্য বস্তুটো পোৱাৰ আগত হয়, আৰু মানুহৰ মূল্য মানুহজনক হেৰুৱাৰ পাছত হয়। মালিয়ে সদায় ফুলত পানী দিয়ে, কিন্তু ফুল সদায় নিৰ্দিষ্ট সময়তহে ফুলে। সেইকাৰণে জীৱনত ধৈৰ্য ধৰা, সকলো কাম সময়ত হ'ব। প্ৰতিদিন ভাল কাম কৰা, তুমি তাৰ ফল সময়ত নিশ্চয় পাবা। বহুত জটিল নহয় জীৱন বজনা। যিদৰে আনক সমালোচনা কৰা, ঠিক সেইদৰে নিজকে সমালোচনা কৰি চোৱা। তেতিয়া গম পাবা প্ৰকৃত জীৱনৰ অৰ্থ। পকা ফলৰ 3টা ৰূপ থাকে। ফলটো নৰম হয়, ফলটো মিঠা হয়, আৰু ফলটোৰ ৰং সলনি হৈ যায়। এইদৰে পৰিপক্ক ব্যক্তিৰ 3টা লক্ষণ থাকে। প্ৰথমে তেওঁ নম্ৰ হয়, দ্বিতীয়তে তেওঁ কথাত শুৱলা হয়, আৰু তৃতীয়তে তেওঁ চেহেৰাত বিশ্বাসৰ ৰং থাকে। সত্য ক'বলৈ কোনো শপতৰ প্ৰয়োজন নাই, যেনেদৰে পানী ববলৈ কোনো পথৰ প্ৰয়োজন নাই। প্ৰত্যেকজন মানুহৰ কথা শুনা, প্ৰত্যেকজন মানুহৰ পৰা শিকা, কাৰণ প্ৰত্যেকজনেই সকলো কথা নাজানে, কিন্তু প্ৰত্যেকজনে কিবা নহয় কিবা এটা জানে। নিজৰ জৰুৰতকৈ বেছি একো ল'ব নালাগে, কাৰণ জোখতকৈ বেছি পোহৰে মানুহক অন্ধ কৰি দিয়ে। বেলেগক সহায় কৰিবলৈ কাৰো সময় নাই, কিন্তু বেলেগৰ কামত বা বেলেগৰ কথাত সমালোচনা কৰাৰ সকলোৰে সময় আছে। গীতাত কৈছে যে শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা জীয়াই থাকে। কিন্তু আজিকালি সমাজত দেখা যায় যে শৰীৰ জীয়াই থাকে, কিন্তু আত্মা মৰি যায়। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।